ৰাশিফল 10 মাৰ্চ 2025। বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। মেষ ৰাশি আজি মিশ্ৰিত ফলাফল দিবলৈ গৈ আছে। ভৱিষ্যতৰ লগত জড়িত সিদ্ধান্তবোৰ সাৱধানে লওক। ব্যৱসায়িক পৰিস্থিতিৰ উঠানমা সম্ভৱ। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। স্বাস্থ্য সম্পৰ্কীয় সমস্যাক আওকাণ নকৰিব। আজি কিছুমান মানুহে ভাল পেকেজৰ সৈতে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। পুৰণি বন্ধু বান্ধৱীক লগ পালে আপোনাৰ মুখত হাঁহি বিৰিঙিব। বৃষ ৰাশি পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব। অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ'ব। ব্যৱসায়ীসকলে বুদ্ধিমান ৰূপে বিনিয়োগ কৰিব পাৰে। পাৰিবাৰিক জীৱনৰ সমস্যাবোৰ বাঢ়ি যাওক। কথা বতৰাৰ জৰিয়তে সমস্যাটো সমাধান কৰক। আজি পৰিয়ালৰ কোনো সদস্যক আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব পাৰে। মিথুন ৰাশি আজি এটা বিশেষ দিন হ'বলৈ গৈ আছে। গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। দীৰ্ঘম্যাদী পৰিকল্পনাত গুৰুত্ব দিয়ক। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। বন্ধুসকলে আপোনাক গুৰুত্বপূৰ্ণ কামত সহায় কৰিব। সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব। বুদ্ধি আৰু প্ৰজ্ঞাৰে আপুনি বাকী থকা কাম সম্পূৰ্ণ কৰিব। কৰ্কট ৰাশি আজি শুভ দিন হ'ব। নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিলে ভাল হ'ব। আপোনাৰ এই কাৰ্যই ইতিবাচক ফল দিব। আৰ্থিক বিষয়ত সাৱধান হওক। টকাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ আশীৰ্বাদত আপুনি আপোনাৰ কেৰিয়াৰত অপৰিসীম সফলতা লাভ কৰিব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে মজাৰে ভৰা মুহূৰ্ত উপভোগ কৰিব। সিংহ ৰাশি আজি আপুনি আপোনাৰ কামৰ আকাংক্ষিত ফলাফল পাব, কিন্তু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। সম্পত্তিৰ লেনদেনৰ সৈতে জড়িত নথি পত্ৰসমূহ অতি সাৱধানে ৰাখক। আৰ্থিক বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। কন্যা ৰাশি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে সকলো কাম সম্পূৰ্ণ কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগে। ব্যৱসায়ত লাভ হ'ব। আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰা হ'ব। ধন সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। আইনী বিষয়ৰ পৰা আঁতৰি থাকক। তুলা ৰাশি আৰাম আৰু সুবিধা বৃদ্ধি পাব। আপুনি আপোনাৰ পাৰিবাৰিক জীৱনৰ কিছুমান সমস্যা কথা বতৰাৰ জৰিয়তে সমাধান কৰিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু পৰিয়ালৰ সদস্যৰ লগত অপ্ৰয়োজনীয় কাজিয়া পৰিহাৰ কৰক। বুদ্ধিমান ৰূপে ধন পৰিচালনা কৰক। আজি কোনো ঘনিষ্ঠ বন্ধুৱে হয়তো আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব। বৃশ্চিক ৰাশি আৰাম আৰু সুবিধা বৃদ্ধি পাব। আপুনি আপোনাৰ পাৰিবাৰিক জীৱনৰ কিছুমান সমস্যা কথা বতৰাৰ জৰিয়তে সমাধান কৰিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু পৰিয়ালৰ সদস্যৰ লগত অপ্ৰয়োজনীয় কাজিয়া পৰিহাৰ কৰক। ধনু ৰাশি পৰিয়ালৰ কোনো সদস্যৰ বিবাহত বাধাৰ সন্মুখীন হ'ব পাৰে। টকাৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক। কিছুমান মানুহে শহুৰেকৰ ঘৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পত্নীৰ লগত কথা পাতি সমস্যাটো সমাধান কৰক। মকৰ ৰাশি বহুদিন ধৰি বাকী থকা কামবোৰ সফল হ'ব। কোনো বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ লগত কিছু মতানৈক্য হ'ব পাৰে, কিন্তু পাৰিবাৰিক জীৱনৰ সমস্যাবোৰ বুদ্ধিমান ৰূপে সমাধান কৰক। কৰ্মক্ষেত্ৰত যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে লওক। আৰ্থিক বিষয়ত অসাৱধান হওক। কুম্ভ ৰাশি আজি এটা ভাল দিন হ'ব। আৰ্থিক বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। অতিথিৰ আগমনৰ বাবে ঘৰখনত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰা হ'ব। স্বাস্থ্যৰ লগত জড়িত সৰু সৰু সমস্যাও থাকিব পাৰে। মীন ৰাশি আজি এটা স্বাভাৱিক দিন হ'ব। ঘৰত অতিথিৰ আগমন সম্ভৱ। অবিবাহিত লোকৰ বাবে তেওঁলোকৰ জীৱনত কোনোবা বিশেষ ব্যক্তিয়ে প্ৰৱেশ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব। পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। সুস্থ জীৱনশৈলী গ্ৰহণ কৰক।